এটা প্ৰশ্ন যিটো মোক আজিকালি সঘনাই সোধে যে দাদা আপুনি কি কেমেৰা ইউজ কৰিছে আৰু মই সদায় ৰিপ্লাই কৰোঁ যে মোৰ কোনো DSLR কেমেৰা নাই মই জাষ্ট এটা চিম্পল মোবাইল এটা ইউজ কৰোঁ মেইন কথা হ'ল লাইটছ তো মই ভাবিলোঁ যে যিসকল লোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে ইউটিউব ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা ভিডিঅ' ৰেকৰ্ডিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে যিকোনো টপিকৰ ওপৰত তেওঁলোকৰো যাতে সুবিধা হয় আৰু যিসকলৰ বাজেট বেছি নাই DSLR ইনভেষ্ট কৰিব পৰাকৈ যেনেকৈ মোৰ নাই বেছি বাজেট তাত ইনভেষ্ট কৰিব পৰাকৈ তো তেওঁলোকে কেনেকৈ কম খৰচত এটা বাজেট ছেটআপ কৰিব পাৰে যাতে আপোনালোকৰ ভিডিঅ'টো ধুনীয়া হয় দেখিবৰ কাৰণে তো আজি মই মোৰ লাইটছৰ ফুল ছেটআপটো দেখাম মই কেনেকৈ কৰোঁ আৰু ভিডিঅ'ত এইটো কোৱালিটি মই কেনেকৈ আনিব পাৰোঁ লেটছ ষ্টাৰ্ট তাৰ আগতে লাইটছ অফ তো শুনা পাইছেনে মোৰ আৱাজ ব্লেক স্ক্ৰীণ আন্ধাৰ স্ক্ৰীণ নহয়নে তো মোৰ প্ৰথম লাইটটো মই অন কৰিম ডেট ইজ মাই মেইন লাইট চ'ৰ্চ লাইট যিটো মই অন কৰিম অন কৰাৰ লগে লগে আপোনালোকে দেখা পালে এটা সুন্দৰ ধুনীয়া চেহেৰা এটা নহয় এইটো হ'ল মোৰ ৰিং লাইট তাক দেখাবৰ কাৰণে মই আৰু এটা আজি মোবাইল লৈ আহিছোঁ এইটো মোবাইল মোৰ ৱাইফৰ হয় চেমচাঙৰ নতুনকৈ কিনিছে বহুত কাকতি মিনতি কৰাৰ পিছত যে কৈছে যে লৈ যা দে জি লে আপনি জিন্দগী কিন্তু লাইটটো দেখুৱাৰ আগতে মই নিজৰ মোৰ কেমেৰাটো দেখাই লওঁ মানে যিটো মই কৈ থাকোঁ যে মোৰ কোনো DSLR নাই এইটোৱে হ'ল মোৰ Vivo Y95 2018ত মই এইটো মোবাইল কিনিছিলোঁ আৰু যেতিয়াৰ পৰা মই ভিডিঅ' কৰা আৰম্ভ কৰিছোঁ মই অকল এইটোতে মই কৰি আহিছোঁ ভিডিঅ' ইয়াত ষ্টেণ্ডডাল মই কিনি লৈছিলোঁ এমাজনৰ পৰা কিনিছিলোঁ যে বহুত কম দামী ষ্টেণ্ড 200-300 মান টকা লৈছিলে 300-350 মান লৈছিলে চাগে তো এইটো মই কিনি ল'লোঁ চ' দিছ ইজ মাই কেমেৰা মোৰ DSLR এইটোৱে আৰু লাইটটো চাম এতিয়া এইটো হ'ল মোৰ লাইট ৰিং লাইট 18 ইঞ্চৰ এটা ডিজিটেকৰ 18 ইঞ্চৰ এইটো ৰিং লাইট এইটো মই এমাজনৰ পৰাই কিনিছিলোঁ এইটো মই প্লেচ কৰোঁ মোৰ এইটো চাইডে ৰাইট হেণ্ড চাইডে মই সদায় প্লেচ কৰোঁ যাতে পোহৰটো মোৰ আধা পৰে মুখখনত মই আধা পৰে এটা চাইড যাতে ক'লা হৈ থাকে এটা পোহৰ হৈ থাকে যেতিয়া মোৰ ওচৰত এটা লাইটে আছিলে তেতিয়া মই মুখৰ আগত মই থৈছিলোঁ সেইটো লাইট আৰু গোটেই পোহৰ কৰি পেলাই মই ভিডিঅ'টো কৰিছিলোঁ মোৰ আগৰ ভিডিঅ' চালে আপোনালোকে সেইটো কথা গম পাব যেতিয়া মই আৰু এটা লাইট পালোঁ দেট ইজ আ ফিল্ড লাইট নামটো ফিল্ড লাইট কিন্তু হওঁতে সেইটো ৰিং লাইটেই হয় আচলতে সেইটো মোক গিফ্ট দিয়া আছিলে মই কিনা নাই সেইটো মই দেখাওঁ দিছ ইজ 12 ইঞ্চ এটা ৰিং লাইট হয় ডিজিটেকৰে হয় 12 ইঞ্চ ৰিং লাইট এডজাষ্টেবল ষ্টেণ্ড আছে আগৰটো নিচিনাকৈ তো এইটো মই ইউজ কৰোঁ এইটো যেতিয়া মই অন কৰি দিম চাব মোৰ যিটো লেফ্ট ছাইড মুখৰ যিটো লেফ্ট ছাইড সেইটো পোহৰ হৈ যাব অকণমান হয়নে এইটো কালাৰ ভেৰিয়েণ্ট আছে বেলেগ বেলেগ কালাৰ কৰি ল'ব পাৰে হালধীয়া লাগিলে এনেকুৱা একদম কুল লাগিলে এইটো মই এনেকুৱাত থওঁ মোৰ ভাল লাগে আপোনালোকৰ মৰ্জি যেনেকুৱা তিনিটাই আছে কালাৰ তো এইটো কৰাৰ লগে লগে দেখিছে মোৰ এই ছাইডটো ধুনীয়াকৈ পোহৰ হৈ গ'ল আৰু এইবিলাক অকণমান ডিষ্টিংক্ট হৈ গ'ল মোৰ বেকগ্ৰাউণ্ডৰ পৰা এইবিলাক বস্তু অকণ ডিষ্টিংক্ট হৈ গ'ল নহয় দিছ ইজ দ্য ফিল্ড লাইট আৰু এটা বস্তু মই থওঁ আৰু এটা লাইট মই থওঁ বস্তু নহয় সেইটো হ'ল যে মই গিটাৰখন বজাওঁ নহয় নে যিটো মোৰ অবজেক্ট মোৰ এনেকুৱা ধাৰণা হয় যেতিয়া মই গিটাৰখন ধৰোঁ মোৰ ফ্ৰেট বৰ্ডটো ভালকৈ যাতে নেদেখিব নেকি এইকেইটা লাইটে দেখে যদিও মই ক'ব নোৱাৰোঁ কিন্তু মোৰ মনৰ ধাৰণা সেইটো যে মোৰ কিজানি ফ্ৰেট বৰ্ডত মই আঙুলিকেইটা ভালকৈ নেদেখিব মানুহে তো সেইকাৰণে মই আৰু এটা লাইট ইউজ কৰোঁ সেইটো হ'ল একেই 12 ইঞ্চৰ এটা ডিজিটেকৰ ৰিং লাইট যিটো মই একদম চাপৰ কৰি থৈছোঁ যাতে এইটো অন কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিব এইটো আহি গ'ল হয়নে তো এইটো মই অকণ আগলৈ পিছলৈ কৰিব পাৰোঁ ইমানত মই যদি থওঁ মই ভাবোঁ আজি গিটাৰখন নাই গিটাৰখন থাকিলে দেখিব যে এই যিটো আঙুলিৰ যিটো পজিশ্যন সেই পজিশ্যনটো ভালকৈ দেখা যায় সেইবুলি মোৰ ধাৰণা মই ভাবোঁ তেনেকৈ তো এইটো মেইন তিনিটা লাইট যিটো মই ইউজ কৰোঁ এতিয়া আহিলোঁ বেকগ্ৰাউণ্ডটো একদম অন্ধকাৰ হৈ আছে নহয়নে তো বেকগ্ৰাউণ্ডটো ঠিক কৰিবৰ কাৰণে মই দুটা লাইট ইউজ কৰোঁ দুটা টিউব লাইট ইউজ কৰোঁ আচলতে তাতো মই যোগাৰ লগাইছোঁ বহুত দুইটাই একদম পূৰা কুল লাইট দিয়ে মানে বগাটো দিয়ে আৰু টিউব লাইটৰ যিটো পোহৰ সেইটো দিয়ে এটাটো তেনেই সস্তা 250 টকা আৰু এটা মোক মই গিফ্ট পোৱা সেইটো গিফ্ট মই বহুত পাওঁ দেই মানে মোৰ লগৰখিনিয়ে যিসকলে জানে মই এইবোৰ কৰোঁ নহয় তেওঁলোকে কিবা কিবি দি থাকে আৰু তো মই সেইটো লাইট দেখাবলৈ যাওঁতে যিটো দেখাবলৈ যাম তাতো মাতটো হেৰি হ'ব পাৰে কাৰণ মোৰ ইয়াত কোনো কলাৰ মাইক নাই লেভেলিয়াৰ মাইক নাই এইটো এটা মাইক চ' মাতটো অকণমান দূৰৰ পৰা হৈ যাব পাৰে তো সেইটো উঠোঁ সেইটো হ'ল এইটো দেখিছে আপোনালোকে মই কি কৰি থৈছোঁ এই ফুল যে ৰেপ কৰে
তাৰ কাগজখন মই ৰেপ কৰি থৈছোঁ টিউবৰ ওপৰত তো এইটো অন কৰি দিয়াৰ লগে লগে মোৰ এইটো পোহৰ দিয়া আৰম্ভ কৰি দিলে ৰঙা পোহৰ হৈ গ'ল বগা টিউবৰ আৰু দ্বিতীয়টো এটা নীলা লাইট যিটো মই আমাৰ একদম ঘৰৰ মুখৰ দোকানখনৰ পৰাই কিনিছিলোঁ নীলা লাইট এটা দিয়ে 250 টকা দি পেলাই কিনিছিলোঁ এইটো বেছি দিন হোৱাই নাই 2-3টামান ভিডিঅ'তহে মই ইউজ কৰিছোঁ শ্বৰ্টছ বনাওঁতে তো আহি পেলাই বহি দিয়াৰ লগে লগে দেখিছেনে বেকগ্ৰাউণ্ড মজা আৰু কি লাগে আৰু জিন্দগীত নহয় জানো আৰু বেকগ্ৰাউণ্ডটো মানে কি হয় অকণমান যেতিয়া ডিষ্টেঞ্চটো থাকে মই দেখিছোঁ যেতিয়া ডিষ্টেঞ্চ থাকে এটা 3D ভিউ এটা দিয়া নিচিনা হয় তো মোৰ যিখিনি জ্ঞান মই সিমানখিনিয়ে জানো ইয়াতকেতো বেছি নেজানো কিন্তু এটা কথা জানো যে কোনোবাই যদি মোক সোধে যে DSLR লাগিবই নেকি তো মই ক'ম যে লাগিবই নহয় কিন্তু যদি DSLRটোৰ এটা কথা আছে মানে মই ভাবোঁ যে DSLR যিখিনি কালাৰখিনি যি ধুনীয়াকৈ ল'ব পাৰে সেইটো এই মোবাইলটোৱে নোৱাৰে তো যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে নো ডাউট আপোনাক কোৱালিটি বঢ়িয়া কোৱালিটি দিব মোৰ এইটো 30 FPS 1080 দিয়ে বুলি কয় জানো হয়নে নহয় এইটো নাজানো আৰু সিমানটো লেভেলৰ কোৱালিটি মই চিনি নাপাওঁ কিন্তু মেইন কথা হ'ল কণ্টেণ্টটো দি যাব মই ইমানৰ পৰা লাইট ইউজ কৰিও মোৰ ভিউ 130টা 120টা 140টা ইমানেই হয় কিন্তু মোৰ ভাল লাগে কাৰণে মই কৰি থাকোঁ তো তেনেকৈ আপোনালোকেও আৰম্ভ কৰক লাইট মেইন নহয় কণ্টেণ্ট মই ভাবোঁ যে মেইন হয় ভইচটো মেইন হয় ভইচটো মই ৰেকৰ্ড কৰিছোঁ ভইচৰ কথাখিনি কেনেকৈ মই ৰেকৰ্ড কৰোঁ সেইখিনি মই বেলেগ এটা ভিডিঅ'ত বুজাম আজি অকল লাইটছৰ কথা ক'লোঁ তো আপোনালোকে যে ৰৈ আছে যে ভালকৈ DSLR কিনি পেলাই কিবা কৰিম বুলি তো ৰৈ থাকিব নালাগে আৰম্ভ কৰক বাজেট এইটোত মই যদি কম যদি কিনিলোহেঁতেন এইবিলাক যিটো 12 ইঞ্চৰ ৰিং লাইট সেইটো 1200-1300 টকাত পাই যায় দুটা মই কিনিছোঁ আপোনালোকে দুটা নিকিনিলেও হয় এটা কিনিলেও হয় আৰু এইটো ৰিং লাইট সেইটো 4000 মান টকা ল'ব চাগে চ' 5000 5500 টকাত আপোনালোকে যিটো মোবাইল আছে সেই মোবাইলটো ইউজ কৰি পেলাই আপোনালোকে ভিডিঅ' কৰিব পাৰে আৰু লাষ্ট মই অকণমান প্ৰিমিয়াৰ প্ৰ'ত যেতিয়া মই ক্লিপটো ঢালোঁ তাত মই অকণমান কালাৰ গ্ৰেডিং কৰোঁ কিন্তু মই ইমান বুজি নাপাওঁ কালাৰ গ্ৰেডিং কি হয় যিটো মোৰ ভাল লাগে মই সেইটোকে কৰি আৰু অকণমান ইফাল সিফাল কৰি মিলাই পেলাই মই থৈ দিওঁ ইমান মই এক্সপাৰ্ট নহয় সেইবিলাকত কেনেকৈ কি কৰিব লাগে তো আশা কৰোঁ আজিটো ভিডিঅ' আপোনালোকৰ হেল্প কৰিব যদি কৰিছে হেল্প তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবলৈ কেতিয়াও নাপাহৰিব চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই